এইটো ভিডিঅ'ত মই ক'বলৈ ওলাইছোঁ যিসকল মানুহৰ আপোনাৰ ধৰি লওক পাইলছৰ সমস্যা বা এনেল ফিচাৰ তেনেকুৱা আপোনাৰ সমস্যা আছে তো তাৰ বিষয়ে অকণমান মই ক'বলৈ ওলাইছোঁ। এনেল ফিচাৰ হওক বা পাইলছ আপোনাৰ এইটো আপোনাৰ যি প্ৰব্লেম হৈ থাকে তাৰ মেইন আপোনাৰ ৰুট অফ কজ হৈছে আপোনাৰ ভালকৈ হজম নহয়, আপোনাৰ ডাইজেশ্যনৰ প্ৰব্লেম থাকে আৰু আপোনাৰ এচিডিটি আপোনাৰ বেছিকৈ এচিডিটিৰ পৰিমাণ আপোনাৰ বেছিকৈ হৈ থাকে বা গেছৰ সমস্যা আপোনাৰ বেছিকৈ হৈ থাকে। তো মেইন আপোনাৰ ৰুট অফ কজ হৈছে আপোনাৰ ডাইজেশ্যনৰ প্ৰব্লেম থাকে আৰু আপোনাৰ গেছৰ সমস্যা বেছিকৈ থাকে। তো তাৰ কাৰণে আপোনাৰ কি হজম যেতিয়া আপোনাৰ ভালকৈ নহ'ব তেতিয়া আপোনাৰ কনষ্টিপেশ্যনৰ আপোনাৰ প্ৰব্লেম হ'ব আপোনাৰ। তো তাৰ কাৰণে আপোনালোকে কিছুমান কাম কৰিব পাৰে। আপোনালোকে মাছ হওক, মাংস হওক বা কণী হওক বা আৰু আপোনাৰ যিবিলাক বস্তু আপোনাৰ গাখীৰেৰে বনায়, আপোনাৰ গাখীৰৰ প্ৰডাক্ট থাকে, এইখিনি বস্তু আপোনালোকে পৰাপক্ষত আপোনালোকে যেতিয়ালৈকে আপোনাৰ ধৰি লওক বেমাৰটো কমি নাহে তেতিয়ালৈকে আপোনালোকে এভইড কৰিবলৈ চেষ্টা কৰিব। আৰু যিবিলাক বস্তু আপোনাৰ ধৰি লওক ময়দাৰে বনায়, আপোনাৰ ময়দাৰে বনোৱা বস্তুবিলাক আপোনালোকে পৰাপক্ষত এভইড কৰিবলৈ চেষ্টা কৰিব, কাৰণ ময়দাৰে বনোৱা বস্তুত আপোনাৰ ফাইবাৰৰ পৰিমাণ বহুত কম থাকে। আপোনাৰ যেতিয়া এইটো আপোনাৰ ধৰি লওক প্ৰব্লেম হৈ থাকিব পাইলছ হওক বা ফিচাৰ, তেতিয়া আপোনালোকক কি হয় আপোনাৰ ফাইবাৰৰ পৰিমাণ আপোনাৰ যথেষ্ট আপোনাৰ প্ৰয়োজন হয়। যে আপোনাৰ মানে যিমান আপোনালোকে বেছিকৈ ফাইবাৰ খাব তেতিয়া আপোনাৰ কনষ্টিপেশ্যনৰ সমস্যাটো আপোনাৰ কি লাহে লাহে ঠিক হৈ আহিব। আৰু আপোনাৰ যিবিলাক বস্তু আপোনাৰ আৰ্টিফিচিয়েল চুগাৰ আপোনাৰ চেনিৰে বনায়, আপোনাৰ মিঠা জাতীয় বস্তু, পৰাপক্ষত সেইবিলাক বস্তু আপোনালোকে এভইড কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনাৰ ধৰি লওক কেফেইন জাতীয় বস্তু ধৰি লওক আপোনাৰ কফি হওক বা চাহ, এইবিলাক বস্তু আপোনালোকে যিমান পাৰে সিমান কমকৈ আপোনালোকে খাবলৈ চেষ্টা কৰিব। এইখিনি আপোনালোকে যেতিয়া ভালকৈ কৰিব, আপোনালোকৰ নিজে আপোনালোকৰ যি আপোনাৰ পাইলছ হওক বা এনেল ফিচাৰৰ প্ৰব্লেম থাকে তেতিয়া নিজে আপোনালোকৰ লাহে লাহে আপোনাৰ কমি আহিব আপোনাৰ। আৰু আপোনালোকে কিছুমান বস্তু আপোনালোকে নিয়মীয়াকৈ আপোনালোকে খাব পাৰে। প্ৰথম হৈছে আপোনালোকে দৈনিক এটাকৈ আপোনাৰ আপেল এটা খাব পাৰে, কাৰণ আপেলত যথেষ্ট পৰিমাণে আপোনাৰ ফাইবাৰ থাকে। বা ধৰি লওক আপোনালোকে পকা কল খাব পাৰে, বা আপোনাৰ ধৰি লওক ছিজনেল ফ্ৰুইট আপোনাৰ ধৰি লওক আপোনাৰ পকা অমিতা খাব পাৰে, বা আপোনাৰ যিটো মধুৰিআমো আপোনাৰ খাব পাৰে। মধুৰিআমতো আপোনাৰ ফাইবাৰৰ পৰিমাণ যথেষ্ট পৰিমাণে থাকে। বা আপোনাৰ ধৰি লওক কেঁচা আপোনাৰ যি গজালি ওলোৱা আপোনাৰ মুগ থাকে, মুগ খাব পাৰে আপোনাৰ। তো তেনেকুৱা আপোনাৰ ধৰি লওক আপোনালোকে কি কৰিব, কেঁচা শাক পাচলি হওক বা ফল মূল আপোনাৰ এইবিলাকৰ পৰিমাণ আপোনালোকে খোৱাটো আপোনালোকে বঢ়াই দিব লাগে। আৰু আপোনাৰ চব্জিৰ ভিতৰত আপোনাৰ শাক পাচলিৰ ভিতৰত আপোনালোকে পাৰে যদি বেঙেনাটো আপোনালোকে নাখাব। মানে কি হয় আপোনাৰ বেঙেনাটো আপোনাৰ আয়ুৰ্বেদিক শাস্ত্ৰৰ মতে বেঙেনাটো আপোনাৰ মানে বেঙেনা খাই থাকে যদি তেতিয়াহ'লে বা পাইলছ বা যি এনেল ফিচাৰৰ সমস্যা থাকে আপোনাৰ কমি নাহে আপোনাৰ। আৰু আপোনালোকে এতিয়া আপোনাৰ ধৰি লওক ছিজনেল ধৰি লওক আপোনাৰ মূলাটো আপোনাৰ পোৱা যায়, তো মূলাটো আপোনালোকে সদায় আপোনালোকে চালাড কৰি খাব পাৰে, কাৰণ মূলাই আপোনাৰ পাইলছ হওক বা ফিচাৰ এই বেমাৰটো আপোনাৰ কমোৱাত আপোনাৰ বহুত সহায় কৰে আপোনাৰ। আৰু আপোনালোকে ডাক্তৰৰ পৰামৰ্শমতে মেডিচিনখিনি খাই লওক, আৰু আপোনালোকে নিজে পৰাপক্ষত আপোনালোকে সজাগ হ'ব। অন্ততঃ আপোনালোকে যিবিলাক বস্তু খালে আপোনালোকৰ কি হয় আপোনাৰ অনিষ্ট কৰে আপোনালোকে